সোণ সিঁচা পথাৰত গজালি মেলা কোমল কঠিয়াই কৃষকৰ হাতৰ মুঠিত সোণৰ খৰক ৰচি শাওণৰ বতৰ সমাগত নাঙলৰ ক্ষীৰলৈ ফালি যোৱা বোকামাটিৰ কোণ কি যে সুন্দৰ অনুভৱ। এয়া যে দেখিছে বিশাল পথাৰত ৰোৱনীসকল তেওঁলোকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ শ্ৰমে গাঁও তথা দেশক চহকী কৰি তুলিছে। সোণ সিঁচা পথাৰত সেউজীয়া কোমল ধানে সেউজীয়া ৰহণ চৰাইছে। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। ৰ'দত তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰ মুকুতা হৈ জিলিকিছে। এয়া যেন প্ৰতিজন কৃষকৰ খামৰ টোপাল। গৰ্ভৱতী ধানে থোক মেলিব, সোণ বৰণীয়া ধানে সোণাৰ ফুলীয়া হাঁহি মুখত লৈ আঘোণৰ পথাৰ উপচাই দিব। এয়াই আমাৰ কৃষ্টি কৃষ্টি কৃষ্টি।